লাগি আছে কামত, তেখেতসকল কামত লাগি আছে, তেখেতলোকে মানে বনাইছে ইয়াত। তেখেতলোকৰ পৰা সুধিম আপোনালোকে কিমান দিনৰ পৰা বনাইছে? বেছি দিন হোৱা নাই, মাছ ষ্টাৰ্ট হৈছে আৰু 4 দিন হৈছে আজি ষ্টাৰ্ট হোৱা। তেখেতলোকৰ মানে ষ্টাৰ্ট হোৱা 4 দিন হৈছে। আৰু তেখেতলোকে ইমান ডাঙৰ এৰিয়া আছে, বহুতকেইটা ডাঙৰ এৰিয়া বাৰু। আৰু ইয়াত কোনো প্লাষ্টিকৰ মানে হেৰি লগোৱা নাই? নহয়, প্লাষ্টিকৰ ইয়াত এটা বস্তু নাই, প্লাষ্টিকৰটো আমি ব্যৱহাৰেই কৰা নাই। বাঁহৰ লগাইছে? ইয়াত মানে কোনো প্লাষ্টিকৰ মানে বস্তু ইউজ কৰা নাই, আৰু ইয়াত বাঁহ আৰু কাঠ আৰু ৰছীৰে বনাইছে। তো এইটো চাই থাকক। আৰু এই যে মানে লোকেশ্যনটো হয় জাজিমুখ বেৰচিগা মাজচেপৰি হয়। আৰু আপোনালোকে আহিব পাৰে এই মানে জাজিমুখ ফাৰ্মলৈ আপোনালোকে আহিব পাৰে। এই ভাল পিকনিক প্লেচ, আৰু আপোনালোকে আহিব পাৰে, ইয়াত পিকনিক খাব পাৰে ধুনীয়াকৈ।